আসসালামু আলাইকুম। ভিডিঅ'টো দিয়া অলপ দেৰি হ'ল কাৰণ মই ঘৰলৈ আহিছোঁ আৰু পূজাৰ বন্ধত গম পাই কিমান কাম থাকে। যেতিয়া আমাক কোৱা হৈছিল যে পূজাৰ বন্ধ 8 তাৰিখৰ পৰা হ'ব, মোৰ ৰুমত দেখিছেনে কিমান ভিৰ, মানে থ্ৰেডিং কৰিব, চবে পূজা চাবলৈ যাব আৰু এইফালে পেকিঙো ষ্টাৰ্ট হৈ গ'ল। আমার প্রত্যেকটা কাপড় ইমান টাকা তুমি কৰা আহিলা ভণ্টি কি কৰিব আহিছা এফালে বৰ্ণালীৰ পেকিং হৈ গ'ল খালি ক'ত আছা তুমি যিহেতু ঘৰলৈ যাম সৰু সুৰা এটা পাৰ্টি কৰি ল'লো আৰু এফালে পুৰা এনজয় হৈ আছে কিন্তু মই নাছিলোঁ কাৰণ মোৰ থ্ৰেডিং আছিলে 2টামান পাছত বাৰু আহিলোঁ ফাইনেলি 10টা দিনৰ বাবে ঘৰলৈ গৈ আছোঁ আৰু এইফালে দেখিছেনে চব পেকিং কৰিলোঁ বৰ্ণালীহঁত গ'লে ৰাতিপুৱাই মাক আহিছিলে বৰ্ণালীক নিবৰ বাবে কিন্তু মোৰ যোৱা দেৰি হৈছে ভালকৈ তলাটো মাৰিলোঁ আৰু এয়া দেখিছেনে গোটেই গ্ৰীণ হৈ আছে আৰু মই আজি ড্ৰেছো পিন্ধিছোঁ গ্ৰীণ এইফালে মৌচাকটো দেখিছেনে আৰু এয়া মই ঘৰলৈ আহি আছোঁ ঘৰলৈ আহিয়ে দেখোঁ মায়ে পুৰা কামত লাগি আছে অলপ বিজি আছিলোঁ বাবে ভিডিঅ'টো দিয়া অলপ দেৰি হ'ল বাই বাই খুদা হাফিজ